মৰমৰ অকণিহঁত, তোমালোকলৈ আজি এটা সাধু লৈ আনিছোঁ। সাধুটোৰ নাম হৈছে দুটা মূৰ্খ ছাগলী। আহাচোন সাধুটো উপভোগ কৰোঁ। এসময়ত এখন পাহাৰৰ কাষতে এখন গাঁও আছিল। গাঁওখনৰ মাজেৰে এখন সৰু নৈ বৈ গৈছিল। নৈখনৰ ওপৰত এডাল সাঁকো আছিল। জীৱ-জন্তু আৰু মানুহবোৰে সেই সাঁকোডালেৰে নৈখন পাৰ হয়। সকলোৰে মাজত আছে সুন্দৰ বুজাবুজি। এজন আহিলে আনজন সাঁকোৰ সিটোমূৰে ৰৈ যায়, কাৰণ দুজন একেলগে পাৰ হ'ব নোৱাৰে। এদিনাখন এটা ঘটনা ঘটিল। গাঁওখনৰ ফালৰ পৰা আহি থকা ছাগলী এটা পাহাৰৰ দিশৰ পৰা আহি থকা অন্য এটা ছাগলীৰ সৈতে সাঁকোখনত মুখামুখি হ'ল। দুয়োটা ছাগলী একে সময়তে সাঁকোখন পাৰ হ'ব নোৱাৰে। এই কথা জানি বুজিও দুয়োটা ছাগলীয়ে একে সময়তে সাঁকোখনত উপস্থিত হ'ল আৰু দুয়োটাই একে সময়তে পাৰ হ'ব বিচাৰি যুঁজ দিলে। অকণমান সাঁকোখনত দুয়োটা ছাগলীৰ ভীষণ যুঁজ লাগিল। এই যুঁজ বেছি সময় নচলিল, কাৰণ নিজৰ ভুলৰ বাবে দুয়োটা ছাগলী ছিটিকি গৈ কোবাল নদীৰ সোঁতত পৰিল। নদীৰ সোঁতে দুয়োটা ছাগলীক উটুৱাই লৈ গ'ল। মূৰ্খ ছাগলী দুটাৰ মৃত্যু হ'ল। মৰমৰ অকণিহঁত, সাধুটো কেনে লাগিল? তোমালোকে যদি আমাৰ চেনেলত এনেধৰণৰ নতুন নতুন ভিডিঅ' চাব বিচৰা, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।